নমস্কাৰ সাংবাদিক বন্ধুসকল ইতিমধ্যে আমি অৱগত পাইছিলোঁ যে গণশিক্ষা পাৰ্টিৰ প্ৰথম কেন্দ্ৰীয় অধিৱেশন মচলপুৰত অনুষ্ঠিত হ'বলৈ গৈ আছে অহা 9 তাৰিখে ৰবিবাৰে আমি বিচাৰিছিলোঁ মচলপুৰ দুৰ্গা মন্দিৰৰ পাৰ্মিশ্যন কিন্তু প্ৰশাসনে বিশেষ তেওঁলোকৰ কাৰণ কিছুমান থকাৰ কাৰণে এই ঠাইটো মচলপুৰে কৈছে চকত অনুষ্ঠিত হ'ব এইটো আপোনালোকৰ জৰিয়তে আমি সমূহ ৰাজ্যক অৱগত কৰিব বিচাৰিছোঁ যাতে তেওঁলোকে কুৱেৰি চাবলৈ আহে ৰবিবাৰে 11টা বজাৰ পৰা আমাৰ অপেন ছেশ্যন আছে আৰু ডেলিগেটসকল 9টা বজাত আহি যাতে তাত উপস্থিত আমিতো আশা কৰোঁ যে যিহেতু সমষ্টিৰ দীঘিৰা পৰিলে দীঘিৰা সমষ্টিৰ আমাৰ 15,000তকৈ বেছি ভোট আছে মই আকৌ দীঘিৰা সমষ্টিৰ সকলো ৰাইজে তাত মানে উপস্থিত হ'ব তাৰ লগতে আমাৰ বিভিন্ন জিলাবিলাকৰ প্ৰতিনিধি আৰু ৰাইজ আহিব গতিকে আনুমানিক আমাৰ কমচে কম 10,000 হয়তো লোক সমবেত হ'ব পাৰে আপোনাৰ মুখ্য অতিথি হিচাপে কোন থাকিব মুখ্য অতিথি হিচাপে আমাৰ তিনিবাৰৰ চিফ বিটিচিৰ হাগ্ৰামা মহিলা ডাঙৰীয়া তেওঁ থাকিব আমন্ত্ৰিত অতিথি হিচাপে আমাৰ গুজৰাটৰ পৰা বিনোদ ভাই থাকিব ঠিক তেনেকৈ দিল্লীৰ পৰা সুভাষ বিহাৰী তেওঁ থাকিব আপোনালোকৰ আৰু বিপিও যিহেতু মিত্ৰতা এটা হৈছে বিৰোধী শংকিত হৈছে নেকি নিশ্চিতভাৱে ইতিমধ্যে আপোনালোকে জানে যে বিগত সময়ত যিটো চৰকাৰ আছিলে ইপিপিএল বিজেপি তেওঁলোকে অকলে অকলে ইলেকশ্যন খেলা ইতিমধ্যে বিজেপি ঘোষণা কৰিছে আমি ভাবোঁ যে এইবাৰ বিপিএম আৰু জেএছপিৰ মাজত যিটো এলায়েন্স হ'ব তাত যথেষ্টভাৱে আমি 30টা চিট জিকাকৈ আমি ভোট ল'ব পাৰিম ভৱিষ্যতে কি হ'ব বুলি ভাবে চাওক যেনেকুৱা হাগ্ৰামা মহিলা ডাঙৰীয়া আজি 5 বছৰ শাসন নোহোৱাৰ পিছত যেনেকৈ চলিছে তেওঁ নিশ্চয় চলিম আৰু যদি ৰাইজৰ বিশ্বাসত থাকে নিশ্চয় পিছত এইটো কামবেক কৰা হৈ থাকিব এইবাৰ প্ৰমুখ চকী যাব আৰু নিশ্চিতভাৱে এইবাৰ আমি এটা কথা নিশ্চিত যে এইবাৰ হাগ্ৰামা মহিলা ডাঙৰীয়া পুনৰ চতুৰ্থবাৰৰ পৰা তেওঁ চিও হ'ব এইটো কোনো সন্দেহ নাই আপোনালোকৰ জেএছপি ফালৰ কিমানটা চিট বিচাৰিব চাওক আমি ইতিমধ্যে আপোনালোকে জানে যে হাগ্ৰামা মহিলা তেওঁলোকে যোৱাবাৰ 17টা জিকিছিলে তেনেকুৱা ক্ষেত্ৰত তেওঁলোকে 20-25টা চিট তেওঁলোকে অকলে খেলিবই তেওঁলোকে থাকিবই গতিকে আমি 15টাৰ ভিতৰত আমি নিশ্চিতভাৱে আলোচনা চলি আছোঁ সময়ত জনা যাব আমি 15টাতকৈ বেছিতো আমি ভাল বিচাৰোঁ বিজেপিৰ প্ৰথম হ'ল বিজেপি বিটিচিৰ এটা বেলেঞ্চ ৰাখি কাম কৰে তেওঁলোকে যদিও কৈছে তেওঁলোকে ইয়াত অকলে চৰকাৰ আপুনি তেওঁলোকৰ চিৰিব কিন্তু তেওঁলোকে জানে যে বিটিচিৰ যিটো ৰাজনীতি তাত বিজেপি অকলে জিকিব পৰা বা অকলে চৰকাৰ বনাব কোনো কণ্ডিশ্যনটো নাই আৰু ইপিপিএল যিহেতু লাহে লাহে ৰাইজৰ মানে আস্থা বিশ্বাসটো কমি আহিছে তেনেকুৱা ক্ষেত্ৰত তেওঁলোকে ভাবিছে যে ইপিপিএলৰ ইলেকশ্যনটো তেওঁলোকৰ ক্ষতি হ'ব পাৰে আৰু ইপিপিএলৰ যিটো মানে ভিতৰতে আমি পোৱা মতে তেওঁলোকে অলপ মানে সন্দেহ কৰিছে যে যদিহে বিজেপিৰ লগত তেওঁলোকে খেলে বিশেষকৈ যিহেতু আমাৰ বিটিচিত মাইনৰিটি ভোটটো প্ৰায় 20% আছে তেওঁলোকে হয়তো ভোট নিদিব পাৰে এনেকুৱা এটা অংক তেওঁলোকৰ ইনডাইৰেক্টলি অলপ বেলেগ হ'ব চাই আছে একমাত্ৰ মাইনৰিটি ভোটৰ আশাত গতিকে এনেকুৱা কিছুমান অংক থাকিবও পাৰে যাৰ কাৰণে হয়তো তেওঁলোকে তেনেকুৱা ধৰণে খেলিছে কিন্তু আমি কোনে কি কৈছে আমি তেওঁলোকে নাজানো আমি এটা কথা জানো যে এইবাৰ বহুতে আমাক সুধিছিলে যে যোৱাবাৰ আপোনালোকে কেলে হাগ্ৰামা মহিলাই সহায় নকৰিলে তেতিয়া হয়তো হাগ্ৰামা মহিলা ডাঙৰীয়াও তেনেকুৱা ভাবিছিল যে তেওঁ অকলে পাৰিব কিন্তু সময়ত দেখিলে যে অলপ ৰৈ গ'ল গতিকে এইবাৰ আমি তেওঁ যিখিনি নোৱাৰিলে বা আমাৰ যিখিনি ক্ষতি হ'ল আমি দুয়োটা পাৰ্টীৰ লগ লাগিলে সেইখিনি নিশ্চিতভাৱে পূৰণ কৰিব পাৰিম 9 তাৰিখে আপোনালোকৰ যে অধিৱেশন অনুষ্ঠিত হ'ব এই অধিৱেশনৰ পৰাই জিএছপিয়ে নিৰ্বাচনী ৰণতন্ত্ৰ হৈ যাব নেকি নিশ্চিতভাৱে মই ভাবোঁ তাৰ পৰা এটা শুভাৰম্ভ দিওঁ কাৰণ আগতে জিএছপি আমি ঠিক তেনেকুৱা ধৰণে এটা প্ৰফেচনেল পলিটিকেল পাৰ্টি হিচাপে বনা নাছিলে কিন্তু এইবাৰ আমাৰ নিশ্চিত হৈছে দেখিছে আমাৰ হালৈছা তেখেত ইয়াৰ দীঘিৰা মণ্ডল প্ৰেচিডেণ্ট অনন্ত ডেকা ডাঙৰীয়া তেওঁ ইতিমধ্যে দায়িত্ব ল'ব গৈ আছে আমাৰ বাক্সাৰ জেনেৰেল ছেক্ৰেটাৰী হিচাপে আমাৰ মেণ্টু তেওঁ মানে মোটামুটি ইয়থৰ দায়িত্ব ল'ব গৈ আছে এইধৰণে আমাৰ গোটেই টিমবিলাক অলৰেডি ৰেডি হৈ আছে আমি আনুষ্ঠানিকভাৱে এই 9 তাৰিখৰ পিছৰ পৰাই আমি আনুষ্ঠানিকভাৱে সকলোকে আৰম্ভ কৰিম যে মই ভাবোঁ ইপিপিএলৰ অৱস্থা আৰু জিএছপিৰ অৱস্থা একে আছিলে আগতে তেওঁলোকৰ প্ৰথমবাৰ 7টা পাইছিলে আমিও 7টা পাইছিলোঁ কিন্তু এইবাৰ আমাৰ যেনেকৈ অৱস্থাটো বেয়া হৈ গ'ল মই ভাবোঁ এইবাৰ ইপিপিএলৰ বেয়া অৱস্থাটো আৰম্ভণি হৈ আছে কাৰণটো কি বুলি ভাবে কাৰণটো হ'ল তেওঁলোকে ৰাইজৰ লগতে ধৰি লওক বাকীসকলে আস্থা বিশ্বাসত ল'ব নোৱাৰিলে আপোনালোকে জানে এছেম্বলি সময়ত জিএছপি যথেষ্ট সহায় কৰিছিলে কিন্তু তেওঁলোকে ওলোটাই জিএছপিয়ে ক্ষতি কৰাৰ চেষ্টা কৰিলে আমাৰ বিগত এলায়েন্সৰ পিছত আমি বিভিন্ন ধৰণৰ মেম্বাৰ হওক ভিজিটিং চেয়াৰমেন হওক এইবিলাকো আমি হেৰি কৰিছিলোঁ তেওঁলোকে সেইবিলাক নকৰিলে মই ভাবোঁ জিএছপিৰ লগত তেওঁলোক থকা হ'লে তেওঁলোকে অৱস্থা নহ'লহেঁতেন গতিকে সময়ে নিশ্চিতভাৱে তেওঁলোকেও জানিব কি হ'ব নহ'ব
গতিকে আমি আৰু সেইবিলাক বেছি যাব খোজা নাই। আমি এটা কথাই জানো যে এইবাৰ আকৌ হাগ্ৰামা মহিলাই চিপ বনাব লাগে, GSP সহযোগী হিচাপে থাকিব লাগে। হাগ্ৰামা মহিলাসকলৰ লগতে GSPও যাতে যিখিনি পাবলগীয়া আছে সেইখিনি পাব পাৰে আৰু সোনকালে ভালদৰে চৰকাৰ সুস্থিৰতা বনাব পাৰে। আমি এইটোতে নিশ্চিতভাৱে EPPLৰ যিখিনি তেনেকুৱা ধৰণৰ হেৰি আছিল তেওঁলোকে পূৰণ কৰিব নোৱাৰে। বিশেষকৈ ৰাজ্যৰ ক্ষেত্ৰত যিবিলাক সমস্যা আছিল আমি বিচাৰিছিলো সেই সমস্যাখিনি সমাধান হয়। এটলিষ্ট ভূমি আপোনালোকে জানে আমাৰ য'ত হ'ব গৈ আছে এইটো A ব্লক হয়। সেই A ব্লক, B ব্লক, C ব্লকৰ মানুহখিনি আজি নহয়, ভাৰত স্বাধীন হোৱা টাইমৰ পৰা তেওঁলোকে তাতে আছিলে। তেওঁলোকৰ কোনো ট্ৰাইবেল বেল্টত আছিলে। তেওঁলোকৰ ভূমি কেৱল পট্টাখিনি পাব লাগে। ভূমি পট্টা নোপোৱাৰ কাৰণে আজি ষ্টুডেণ্টবিলাকে তেওঁলোকে বিভিন্ন সুবিধাবিলাক নাপায়, বেংকৰ লোন নাপায়, বিভিন্ন ধৰণৰ অসুবিধাবিলাক হৈ আছে। কিন্তু সেইখিনি তেওঁলোকে কৰিব নোৱাৰিলে। বহুত চেষ্টা কৰা হৈছে, শেষলৈকে এতিয়ালৈকে চেষ্টা কৰা হৈছে, গতিকে নোৱাৰিলে। এনেকুৱা ধৰণৰ বহু BTCত বিশেষকৈ ভূমি সমস্যাখিনি EPPLৰ দিনত সেই সমস্যা কেতিয়াও সমাধান নহ'ল আৰু হোৱাৰ সম্ভাৱনা মুঠেও নাই। প্ৰমোদবোৰৰ দিনত দুৰ্নীতি হ'ব বুলি ভাবে না BTCত? ইতিমধ্যেতো আপোনালোকে নিউজৰ চেনেলবিলাকে যিবিলাক দেখে আছে হেৰি কৰি আছে, বালি মহলৰ চিণ্ডিকেটৰ পৰা আৰম্ভ কৰি বিভিন্ন যিবিলাক দেখে আছে, যদি সঁচা নহয় এইবিলাক তেওঁলোকে প্ৰমাণ কৰিব, তেওঁলোকে প্ৰমাণ কৰিব পৰা নাই। গতিকে এইটোৰ দ্বাৰা প্ৰমাণ কৰে যে নিশ্চিতভাৱে ইয়াত চিণ্ডিকেট বা এনেকুৱা ধৰণৰ এইবিলাক চলি আছে।